গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। আশা কৰো আপোনালোকে সবাই ভালে আছে। তো আজিৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ যেনে তেনে। তো আজিৰ ভিডিঅ' ইমান ইণ্টাৰেষ্ট নালাগিব পাৰে, তো আপোনালোকে হ'লেও ভিডিঅ'টো চাই যাব। যদি বেয়া লাগে তেনেহ'লে ছাবস্ক্ৰাইব নকৰিব, উপায় নাই আৰু। তো উপায় নাই আৰু, বেয়া লাগে হ'লেও উপায় নাই, আপোনালোকে হ'লেও চাই দিব ভিডিঅ'টো অকণমান। যদি কি ক'ম আৰু, উপায় নাই, ক'বলৈ একো ৰাস্তাই নাই। চ' আমাৰ কেমেৰাৰ কোৱালিটিও ভাল নাই, তো সেইকাৰণে আমাৰ ভিডিঅ' আপোনালোকক ভাল নালাগিবও পাৰে। তো হ'লেও আপোনালোকে ভিডিঅ'টো চাই দিব, অলপ ছাপোৰ্ট কৰিব। তো এইটোৱেই কথা আৰু। তো ভিডিঅ'টো দেখো চাবলগীয়া বস্তুৱে নাই, হ'লেও চাই দিব আৰু ন। তো হ'লেও চাই দিব, ভিডিঅ'টো একো চাবলগীয়া বস্তু নবনাওঁ, কিন্তু হ'লেও চাই দিব। চাবলগীয়া আছে মানে আমাৰ ধাননি পথাৰখন। তো এইফালে চাব পাইছে আমাৰ ধাননি পথাৰত মানে কি কয়, হাতী আহি মানে বৰ্তমান ধানবিলাক নষ্ট কৰি আছে। তো আপোনালোকে এইটোৱে আজি দেখাম বুলি ভাবিছোঁ। তো আপোনালোকে চাই থাকিব, কাৰণ আমাৰ ধাননি পথাৰবোৰ নষ্ট হৈ আছে। তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে ওপৰত গৈ পায় ভিডিঅ'টো, তেনেহ'লে মানে আমাক কিবা সহায় কৰিব পাৰে। তো আজি মানে ভিডিঅ'টো বনোৱাৰ এইটোৱে হেৰি আছিলে। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। ফাইনেলি আমি বৰ্তমান এতিয়া পথাৰত আহি পাই গৈছোঁ। তো আপোনালোকে চাব পাই আছে, ইয়াত ধাননি পথাৰত আহিছোঁ। বৰ্তমান আপোনালোকে এতিয়া চাব, হাতীয়ে আমাৰ ধাননি পথাৰখন কি অৱস্থা কৰি দিছে। তো আপোনালোকে এইফালে চাব পাইছে কেনেকুৱা অৱস্থা কৰি দিছে। তো আপোনালোকক দেখুৱাম এতিয়া। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, কি অৱস্থা কৰি দিছে চাই ল'ব। গাইছ এতিয়া আপোনালোকে চাব পাব, তো ধানৰ অৱস্থা কি হৈছে এয়া চাই লওক। চব গছকি মেলি একদম বোকা কৰি দিছে, বোকা হৈ গৈছে, চাব পাইছে। এয়া চাওক আপোনালোকে পায়। তো উপায় নাই আৰু, প্ৰত্যেক বছৰে এনেকৈ কৰে। কৰিলেও উপায় নাই আৰু, এনেকৈ খেতি কৰি গৈ থাকোঁ। কেতিয়াবা পাওঁ, কেতিয়াবা ধান নাপাওঁ, এনেকাই চলোঁ আৰু, উপায় নাই। তো আপোনালোকে চাব পাইছে বৰ্তমান এয়া ইমান কষ্ট কৰি ধান ৰুইছোঁ আৰু এনেকা মানে প্ৰত্যেক বছৰে এনেকা হয়। ধানে মানে একদম কোন বছৰতো ধান পাওঁ, কোন বছৰতো একেবাৰে নাপাওঁ। এনেকা হৈ থাকিলে আৰু কেনেকা চলিম আমি? আমাৰ কষ্ট কৰা ফলটো যদি নাপালে কেনেকা হ'ব আমাৰ? চৰকাৰক মই এইটোৱে অনুৰোধ কৰিছোঁ যে অলপ কিবা এটা সহায় কৰিব। তো গাইছ আজিৰ এইটোৱে ভিডিঅ' বনাম বুলি ভাবিছিলোঁ। তো যদি আপোনালোকক ভিডিঅ'টো চাই ভাল লাগিছে, তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব, কাৰণ হাতী আহি আমাৰ ধানবোৰ নষ্ট কৰি দিছে। তো সেইটো কাৰণে আজি ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিৰ কাৰণে ইমানেই। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।